हेलो बंधुসকল স্বাগতম জানাইছো আপোনালোকক আকৌ আমাৰ চেনেল লেটেষ্ট জবছ এণ্ড আপডেটছ আশা কৰো আপোনালোকে ভালে আছে তো বলক আজিৰ ভিডিঅটো আৰম্ভ কৰো আজিৰ ভিডিঅটোত আমি আপোনালোকক ক'ব ওলাইছো আসাম সেক্ৰেটাৰিয়েট ৰিক্ৰুটমেন্ট 2024 ইয়াতে আপোনাৰ 17টা ষ্টেনোগ্ৰাফাৰৰ পোষ্ট আছে আপোনাৰ লাষ্ট ডেট যেনেকৈ দেখা পাই আছে আপোনাৰ এটো 4 তাৰিখ 1 মাহ 2024 লৈকে ভ্যালিড আছে নম্বৰ অফ পোষ্ট আপোনালোকক যেনেকৈ ক'লোৱে মই 17টা পোষ্ট আছে আপোনাৰ ইংলিছৰ কাৰণে 11টা পোষ্ট আৰু বাকি বেলেগ ল্যাঙ্গুৱেজৰ কাৰণে 6টা পোষ্ট আৰু নেম অফ ডিপাৰ্টমেন্ট যেনেকৈ ক'লোৱে আপোনালোকক আসাম সেক্ৰেটাৰিয়েট মানে অসম সচিবালয় জনতা ভৱন আন্ডাৰ জেনাৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেন্ট আসাম ইয়াতে আপোনাৰ স্কিল পে দিয়া আছে আপোনাৰ 22,000 ৰ পৰা ষ্টাৰ্ট কৰি 97,000 লৈ আৰু গ্ৰেড পে আপোনাৰ দিব 9,400 এজ লিমিট দিয়া আছে আপোনাৰ the candidate should not be less than 21 years of age and not more than 38 years of age as on 1/1/2023 মানে আপোনালোকৰ 21 ৰ পৰা 38 ৰ ভিতৰত হ'ব লাগিব তাৰ বেছি হলে নহব যদিহে আপোনালোকে জেনাৰেল কাষ্টৰ হয় আপোনাৰ ডেট মেনশন কৰা আছে 1/1/2023 ৰ ভিতৰত এজ ৰিলেক্সেশন ইয়াতে দিয়া আছে ক্যাটেগৰি ওয়াইজ যদি আপোনালোকৰ OBC MOBC হয় তেতিয়াহলে আপোনালোকে 3 ইয়াৰ্স এক্সট্ৰা ৰিলেক্সেশন পাব আৰু যদি আপোনালোকৰ SC ST হয় তেতিয়াহলে 5 ইয়াৰ্সৰ পাব আৰু আপোনালোকে যদি PWBD মানে পাৰ্সন উইথ বেঞ্চমাৰ্ক ডিসেবিলিটি হয় তেতিয়াহলে 10 ইয়াৰ্সৰ পাব সিটিজেনশিপ আপোনালোকে যেনেকৈ জানে ক্যান্ডিডেট মাস্ট বি সিটিজেন অফ ইন্ডিয়া মানে আপোনালোকৰ অসমৰ নাগৰিক হ'ব লাগিব আৰু এডুকেশন qualification yata apunar candidate should have passed degree examination or equivalent examination from a recognized university mane apnalokor minimum degree pass hobo lagib আৰু আপোনালোকৰ ইয়াতে টাইপিং স্পিডও লাগিব টাইপিং স্পিড দিয়া আছে ইয়াতে আপোনালোকে যেনেকৈ দেখা পাই আছে নো ক্যান্ডিডেট shall be eligible to sit for speed test at 100 words per minute in English and 90 words per minute in language Assamese, Bengali and Hindi unless she had passed the speed test at 80 WPM in English and 70 WPM in language Assamese, Bengali and Hindi conducted by the board constituted and recognized by the government মানে আপোনালোকে ইয়াতে দিয়া আছে কোনো candidate 100 words English বা অসমীয়া বেঙ্গলী এবোৰ ল্যাঙ্গুৱেজত ডাইৰেক্ট লিখিলে নহব আপোনালোকৰ মিনিমাম টাইপিং টেষ্ট পাস কৰি আহিব লাগিব ইংলিছৰ কাৰণে আপোনাৰ 80 words per minute দিয়া হৈছে আৰু বাকি অসমীয়া বেঙ্গলী এবোৰ ল্যাঙ্গুৱেজৰ কাৰণে 70 দিয়া গৈছে recognized government body পৰা আপোনালোকৰ এটো থাকিব লাগিব আৰু ইয়াতে আপোনালোকে এপ্লিকেশন ফিও দেখা পাই আছে যেনেকৈ ক্যাটেগৰি ওয়াইজ দিয়া গৈছে যদি আপোনালোকৰ জেনাৰেল হয় তেতিয়াহলে 297 এটা পেমেন্ট কৰিব লাগিব আৰু SC ST OBC and MOBC হলে 197 দিব লাগিব আৰু যদি আপোনালোকৰ BPL আৰু PWBD হয় তেতিয়াহলে 47 আপোনালোকৰ পেমেন্ট কৰিব লাগিব ইয়াতে দেখা পাই আছে যেনেকৈ ষ্টাৰ্টিং ডেট আছে ইয়াৰ 5 ডিসেম্বৰ 2023 আৰু লাষ্ট ডেট দিয়া আছে ইয়াৰ 4 জানুৱাৰী 2024 বন্ধুসকল আপোনালোকে যদি এটো এলিজিবল হয় তেনেহলে এপ্লাই কৰি দিব লিংকটো আপোনাৰ ডেসক্ৰিপচন বক্সত দিয়া থাকিব আপোনালোকে এপ্লাই কৰি দিব আগৰ আপোনালোকে ভিডিওটো ভাল পাইছে আৰু ইনফৰমেটিভ পাইছে তেতিয়াহলে আমাক এটা লাইক কৰি দিব আৰু চেনেলত যদি আপোনালোকে নতুন আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব কিয়নো আমি অসমৰ বিভিন্ন ধৰণৰ চাকৰি খবৰ দি থাকো আৰু আপোনালোকে ফ্ৰেন্ড হেতৰ লগতো শেয়াৰ কৰি দিব ভিডিওটো ধন্যবাদ